হেল্ল' গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ সকলোকে। চাওকচোন বাৰু আজি মই কি ৰেচিপি আনিলোঁ। এয়া মই বনাম আজি খিচাৰি। চাউল লৈছোঁ এবাটি, দালি লৈছোঁ এবাটি, আলু দুটা কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ পিচ কৰি, আৰু পানীলাও লৈছোঁ অলপমান, আৰু বিলাহী লৈছোঁ এটা কাটি। চাওকচোন বাৰু মই কেনেকৈ বনাওঁ এইখিনি। কুকাৰটো বহাই দিছোঁ মই। ইয়াতে দালিকেইটা দিম, চাউল এবাটি ধুই পেলাই দি দিলোঁ। ইয়াতে হালধিৰ গুড়া 1 চামুচ দিম। এইখিনি ইয়াতে সিজিবলৈ দিম। কেৰাহী বহাই দিলোঁ। শুকান জলকীয়া, পাঁচফোৰণ, গোটা জিৰা, তেজপাত 2 খিলা আৰু পিঁয়াজ এইখিনি অকণমান ভাজি ল'ম। নিমখ দি দিলোঁ, হালধি দিলোঁ অলপমান, বিলাহীটো দি ল'ম দিয়াতে। আলু দুটা অকণমান ভাজি ল'ম। এইখিনি 2 মিনিট সময় ভাজি ল'ম। পানীলাওখিনি দি দিলোঁ। এতিয়া এইখিনি ভাজিম অকণমান। এইখিনি ভাজা হৈ গ'ল। এতিয়া পানী দি দিলোঁ সিজিব। এইখিনি সিজা হৈয়ে গ'ল। এতিয়া খিচাৰিখিনি ঢালি দি দিলোঁ। চাউল আলু সিজাই লৈছিলোঁ কুকাৰত, এইখিনি দি দিলোঁ। এতিয়া খোৱা পানী দিম মই ইয়াতে। এইখিনি দি দিলোঁ পানী। চাওকচোন বাৰু। খিচাৰিখিনি লাৰি থাকিব লাগিব, নহ'লে বহি যাব। এইখিনি লাৰিছোঁ। এতিয়া ইয়াতে ধনিয়া দিম অকণমান কাটি, কেঁচা ধনিয়া, চাওকচোন বাৰু খিচাৰিখিনি কি ধুনীয়া হৈছে। ইয়াতকৈ অলপমান ডাঠ কৰি ল'ম। এইখিনি বেছি পনীয়া হ'লেও ভাল নালাগে, বেছি ডাঠ হ'লেও ভাল নালাগে। খিচাৰিখিনি মোৰ হৈ গ'ল। চাওকচোন খিচাৰিখিনি লৈ ল'লোঁ মই। কি ধুনীয়া হৈছে, বেছি পনীয়াও নাই ডাঠও নাই। মই লৈছোঁ ইয়াতে বেঙেনা ফ্ৰাই, আৰু আমৰ আচাৰ লৈছোঁ 2 পিচ, আৰু জলকীয়া লৈছোঁ এটা। আমৰ আচাৰ 2 পিচ, এইফালে লৈছোঁ বেঙেনা ফ্ৰাই 4 পিচ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ পেজটো যে নতুনকৈ আহিছে ফ'ল' কৰি দিব। ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই, আজিলৈকে ইমানতে সামৰিলোঁ।